আমাৰ গাঁৱত কিমান ডাঙৰ ডাঙৰ বাদুলি ঘূৰি ফুৰে আৰু এইজোপা হ'ল আম গছ। সেইজনী বাদুলি ক'ত গ'ল? বাদুলি চকুকেইটা এইকেইটা গাইছ আমি এতিয়া ওলাই আহিছোঁ সন্ধিয়া সন্ধিয়া ফুৰিবৰ কাৰণে। এয়া দেখিছে, এয়া হ'ল জুবিনদাৰে ভাল পোৱা গছ নাহৰ, আৰু সেই নাহৰৰ তলৰে আমি গৈ আছোঁ। ধুনীয়া একদম সন্ধিয়া। খালি ৰাস্তাটো অকণ বোকা, বাকী টেনশ্যন নাই। একদম সেউজীয়া সেউজীয়া একদম গাঁৱলীয়া পৰিৱেশ। কেনেকুৱা লাগিছে বাৰু? এইজনী বাদুলি ক'ত গ'ল? এইজনী যেনিয়ে তেনিয়ে গৈছে এইবোৰ। গোটেইখন বাদুলিয়ে বাদুলি। শিয়াল ওলাই, এইফালে শিয়াল ঢেৰ ওলায়। এই বাঁহজোপাত গোটেই চৰাই আছে, ঢেৰ থাকে। অকল শালিকাই নহয়, নিহিলাবি, হিলাই দিলে পলাই যাব। ঘৰটো যদি হিলাই দিলে কেনেকুৱা লাগিব? এতিয়া আহিছে, বৈ 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 কথা পাতি গ'লে সিহঁতি গুচি যাব নহ'লে। একদম ধুনীয়া ধুনীয়া এটা পৰিৱেশ, একদম পথাৰতে একদম পানী, আৰু এইফালেও গোটেই পানী। ক'ত এ ডিং ডাং ডিং ডাং ডিং ডাং ডিং ডাং, এই হাঁহিছে। উঠি দে উঠি দে উঠি দে, ওপৰলৈ উঠ। ডিং ডাং ডিং ডাং ডিং ডাং ডিং ডাং।